নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মমছ ব্লগ। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল, লগতে মোৰো ভাল। আজি মই আপোনালোকক খাটি অসমীয়া এটা ৰেচিপি দেখাবলৈ ওলাইছোঁ, ঔটেঙাৰ সৈতে মাছৰ জোল। গতিকে আজি ৰৱে বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব আৰু প্লিজ 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 মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ঔটেঙাটো মই ভালদৰে ধুই পখালি এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু তাৰপিছতে মই এয়া ৰৌ মাছখিনি ভালদৰে ধুই পখালি নিমখ হালধি সানি ল'লোঁ আৰু লগতে কেৰাহীত গৰম তেল কৰি ভাজি ল'লোঁ। আৰু এয়া মোৰ মাছখিনি ভজা ৰেডি হৈ গ'ল আৰু সেইখিনি তেলতে মই অলপ পাঁচফোৰণ দি দিলোঁ আৰু লগতে এটা পিঁয়াজ আৰু কেইটামান জলকীয়া ভালদৰে ভাজিলোঁ আৰু এটা সিজাই থোৱা আলু এনেদৰে অলপ ভাঙি পেলাই অলপ সময় ভাজিলোঁ। তাৰপিছতে মই ইয়াত অলপমান আদা নহৰুৰ পেষ্ট দিলোঁ আৰু সেইখিনিও ভালদৰে ভাজি ল'লোঁ। আৰু এনেদৰে আমি সৰুৰ পৰাই খাই আহিছোঁ, গতিকে আজি আপোনালোককো দেখালোঁ। আৰু এনেদৰে অলপ সময় পিঁয়াজখিনি আৰু আলু আদা নহৰুখিনি ভজাৰ পিছত ঔটেঙাখিনিও দি অলপ লৰাই পেলাই তাৰপিছতে মই ইয়াত পানীখিনিও দি ল'লোঁ আৰু এনেদৰে পানীখিনি দিয়াৰ পিছতে মই অলপমান আকৌ এবাৰ লৰাই দিলোঁ আৰু এয়া চাওকচোন। তাৰপিছতে মই অকণমান নিমখ দিলোঁ আৰু নিমখখিনি দি এবাৰ লৰাই আকৌ মই হালধি অলপো দি ল'লোঁ। ইয়াত বিশেষ বেলেগ মছলা ব্যৱহাৰ কৰিব নালাগে, চিম্পলকৈ বনালেই ভাল লাগে, গতিকে মই একো মছলা ব্যৱহাৰ কৰা নাই আদা নহৰুৰ বাহিৰে। তাৰপিছতে মই উতল আহিবলৈ দি দিলোঁ। এয়া চাওকচোন মোৰ আঞ্জাখন ইমান ধুনীয়াকৈ উতল আহিছে আৰু ইয়াত মই এতিয়া অলপ পিঠাগুড়ি ছটিয়াই দিলোঁ আৰু পিঠাগুড়িখিনি আঞ্জাখনৰ থিকনেছটো বঢ়াবৰ বাবেহে দিছোঁ আৰু অলপ থিকনেছটো থাকিলে খাবলৈও ভাল লাগে, গতিকে সেইবাবে দিছোঁ। আৰু এপিচ এপিচকৈ মাছ কেইপিচো দি দিলোঁ আৰু মাছ কেইপিচ দি পেলাই অকণমান আকৌ লৰাই দিলোঁ আৰু শেষত মই অকণমান ধনিয়া পাত দি অকণমান উতল আহিবলৈ দিলোঁ। আৰু এয়া চাওকচোন মোৰ ঔটেঙাৰ সৈতে মাছৰ ৰেচিপিখন ৰেডি হৈ গ'ল আৰু ভাদৰ মাহত ৰৱে এনেদৰে খালোঁ আমি। ৰেচিপিটো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, লগতে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটি ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ বাই বাই।